সদায় মুখ্যমন্ত্ৰীৰ এইটো সদায় কথাই কথাই ভাষণে বহুতত কৈছিলে যে নৰ্থ গুৱাহাটীখন এখন খুব স্মাৰ্ট টাউনশ্বিপলৈকে ডেভেলপ কৰিব। এইটো এটা প্ৰথম পদক্ষেপ আৰু পৰ্যায়ক্ৰমে যিটো কৈ কৰিছে ইমান দিন কৰি গৈ আছে আৰু ভৱিষ্যতে যিটো সপোন দেখিছে নৰ্থ গুৱাহাটীক লৈ সেইটো সোনকালে সপোন। মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে কি অনুভৱ হৈছে এই মুহূৰ্তত? বহুত প্ৰাউড আৰু কমিটমেণ্টত যিহেতু কমিটমেণ্টটো ফুলফিল কৰিলে আৰু আজি জালুকবাৰী সমষ্টিৰ প্ৰতি যিটো কৃতজ্ঞতা খুব বহুত প্ৰাউড ফিল কৰিছোঁ আৰু ভৱিষ্যতে যাতে আৰু কাম কৰি গৈ থাকে যাতে মানুহখিনিৰ সুবিধা হয়। ৰাইজৰ লগতে আপোনাকো প্ৰতিশ্ৰুতি দিছিলে এখন দলঙৰ হয় চ' আজি 25 বছৰ আগতে মই অলপ আগতে ক'লোঁ প্ৰতিশ্ৰুতি দিছিলে আৰু তেতিয়া মই ভাবিছিলোঁ কাৰণ তেতিয়া সেইখিনি সময়ত ইমান এটা যে এনেকুৱা এটা আজি পৰ্যায়ত ভাবাই নাছিলোঁ কিন্তু যেতিয়া মনৰ দৃঢ়তা থাকে বিশ্বাস থাকে আৰু ৰাইজৰ প্ৰতি কমিটমেণ্ট থাকে কোনো সপোন হৈ নাথাকে সদায় বাস্তৱত পৰিণত হয় আৰু আজি এইটো এটা ডাঙৰ কি বুলি কওঁ ঐতিহাসিক দিন আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালুকবাৰী সমষ্টিৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা আৰু যিটো তেওঁ ৰাইজৰ প্ৰতি যিটো দায়িত্ব সেই দায়িত্বটো পালন কৰিছে আৰু সদায় নৰ্থ গুৱাহাটী বা জালুকবাৰী সমষ্টি কেতিয়াও আমি সমষ্টি বুলি ভাবা নাছিলোঁ এইটো আমাৰ এটা ডাঙৰ বৃহৎ পৰিয়াল আজি পৰিয়ালৰ আজি যিটো চেলিব্ৰেশ্যন আজি সেইটো 10-15 হাজাৰ মানুহ যিখিনি ওলাই আহিছে আজি এটা আমি সকলোৱে এটা চেলিব্ৰেশ্যন এটা আজি কমপ্লিট কৰিছোঁ কাৰণ আমাৰ এইটো এটা হিউজ ছেটিছফেকশ্যন। থেংক ইউ। ইফালে